জয় জুবিন দা নিয়া হওক আৰু আজি প্ৰথম খোজ মানে সাক্ষীবাদী প্ৰথম খোজ আৰু প্ৰথম খোজতে আপোনালোকক মই এজন অধিবক্তা যিহেতু মই আইনৰ বিষয়ে অলপ চলপ জানো মোৰ মতে 100% কনফাৰ্ম দোষীসকলে শাস্তি পাব তেওঁলোকৰ ডিফেন্স লয় যিটো মই গম পাইছোঁ তেওঁলোকৰ যিবোৰ কথা তেওঁলোক ক'ব লৈছে অলৰেডি তেওঁলোকে দুখ যে কৈছে এইবোৰ ভগৱানে আজি তেওঁলোকক এডমিটে কৰাই দিছে জুবিন দাই ন্যায় পাব জয় জুবিন দা বহুত মানে আপোনাৰ এনেকুৱা ধমকি দিছে কোৰ্টত মোক মানে কথা যদি মোক ক'ব নিবিচাৰোঁ মোক কথা কোৱাবৰ কাৰণে বাধ্য কৰিব বিচাৰিছে মইতো আৰু এই মেকুৰী কলিজালৈ অহা নাইতো মই বাঘৰ কলিজালৈ আহিছোঁ গতিকে তেওঁলোকে তাক মোক কোৰ্টত জনাইছোঁ কোৰ্টে আকৌ ইণ্টাৰফেয়াৰ কৰিছে কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা পৰ্যায়ত মানে তেওঁলোকে সেই পৰ্যায়লৈ গুচি গৈছেগৈ মানে কি হৈছে যিহেতু মই প্ৰথম অভিযোগটো মই দিছিলোঁ কিন্তু এটা বস্তু এটা আছে মানে কি হয় এইটো লিগেল এটা টেকনিকেল বস্তু মানে প্ৰথম যিখন FIR দিয়ে এই FIRখনে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল কি যিটো আমাৰ PP ছাইডত যিটো গভৰ্ণমেণ্ট ছাইডত তেওঁলোকে এইবোৰ ভেৰিফাই কৰি চাইছে দেখিছে যে এই FIRখনত দম আছে মই যিখন FIR তাত দম আছে কাৰণ মই এখন FIR হাৱাত দিয়া নাছিলোঁ মই জুবিন দা অনুৰাগী হয় কিন্তু অধ্যয়ন নকৰাকৈ দিয়া নাছিলোঁ মই এখন প্ৰায় 5 ঘণ্টা ওচৰা-ওচৰি অধ্যয়ন কৰি দিয়া বস্তু এখন FIR আৰু মই 164 যিবোৰ 161 যিটো ষ্টেটমেণ্ট এই ষ্টেটমেণ্টে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত সহায় কৰিব আৰু আজি কোৰ্টত যি সাক্ষী দিলোঁ সাক্ষী তেওঁলোক ধূলিসাৎ হৈ গৈছে বাকী যি মই আপোনাৰ ল টেকনিকেলি কথাটো কৈ দিওঁ মানে বাকী যি 4জন আহিছে লগত 3জন যে আহিছে এজন হৈছে মৰিগাঁও থানা OC এজন হৈছে আপোনাৰ SP মৰিগাঁও আগৰ আৰু এজন হৈছে প্ৰণৱ শইকীয়া তেখেত মানে মোক 161 ষ্টেটমেণ্ট লৈছিলে তেওঁলোকৰ কামটো হ'ল কি মোৰ যে ষ্টেটমেণ্টটো লৈছিলে তেওঁ লৈছিলে নাই তেওঁ চহী হয়নে নহয় তেওঁলোকৰ ৰুল সেইটোৱে OCয়ে তেওঁ যে এখেতক দায়িত্বটো দিলে যিজন প্ৰণৱ শইকীয়াক দায়িত্ব যে দিলে তেখেতৰ দায়িত্ব সেইটো SPয়ে মানে CIDলৈ কেছটো ৰেফাৰ কৰোঁতে SP চাইনটো লাগে সেইখন তেওঁলোকৰ দায়িত্ব সেইখিনি তাতকৈ বেলেগ নাই যি কৰিব লগা আছে ময়ে কৈছোঁ আজি মোক আজি মই সদ্যহতে চাগে আজিলৈ মই ভাবোঁ নালাগে কিন্তু যদি মাতে মই আহিম এনেই কেনেধৰণৰ আপোনাৰ প্ৰশ্ন তেওঁলোকৰ মতে মানে কি মই এইটো আৱেগত দিছোঁ এইটো বস্তুটো আৰু ঘটনাটো মই কোনো বস্তুৰ মেৰিট নাই এনেও হাৱাত দিছোঁ সেইবোৰ কথা প্ৰশ্ন কৰিছে যিবোৰ অবান্ত কথা কাৰণ প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে কিন্তু ঘটনাটো হ'ল মইতো আইনৰ ছাত্ৰ মই এইখিনি জানো মই যিখিনি ক'বলৈ কৈছোঁ আৰু যিটো সত্য নহয় মই বিশ্বাস কৰক মই 2:30 বজাত ইনফৰ্মটো পাই মই আপোনাৰ প্ৰায় 4 ঘণ্টা মই অধ্যয়ন কৰোঁ তাৰপিছত সন্ধিয়া 9টামান বজাত যায় মই থানাত FIR দিওঁ কথাটো হ'ল কি জুবিন দা চিজাৰ এটেক আছিলে মই এইটো হেৰিতে গম পাওঁ এই আপোনাৰ নেমকিয়া হস্পিটেলত তাৰপৰা ডক্টৰে সেইখিনি সময়ত তেওঁলোকৰ ঘৰৰ মানুহো কৈছে মই সোধোতে মোকো ক'লে যে তেখেতক ডাইভিং পানী জুই এইবোৰ যাব নালাগে মই ডক্টৰক সুধিলোঁ নহয় বোলো ছাৰ কিয় যাব নালাগে সেইকাৰণে আজি সৎ সাহসে আহি মই সাক্ষী দিলোঁহি যে যাব নালাগে কাৰণটো এইটো যে তাত যদি যায় চিজাৰটো অসমীয়াতে কি ক'ম মই সেইটোও সুধিছোঁ আজি আৰু এটা কথা মই যদিও উকিল মই কিন্তু অসমীয়াত সাক্ষ্য দিছোঁ মই ইংলিছত তেওঁলোকক সুধিব পাকত পেলাইছোঁ মই কিন্তু কোৱা নাই তেতিয়া মই ডক্টৰক সুধোঁতে অসমীয়াত সুধিবলৈ অসমীয়াত এইটো চিজাৰ মানে কি তেতিয়া তেওঁলোকে কৈছে মিগি বেমাৰ বোলে মিগি বেমাৰ হ'লে কি কৰিব লাগে কি কৰিব নালাগে তাৰ প্ৰিকশ্যন কেনেকৈ ল'ম তেতিয়া তেওঁ মোক কৈছিল যে পানী জুই আৰু মিগি বেমাৰটো যদি আৰু আগবাঢ়িব কাৰণ তেখেতক মেডিচিন খাব দিছে নহয় জুবিন দাক যাতে আৰু বেছি নহয় তেতিয়া কাৰণে মদ খাব নালাগে কিন্তু জুবিন দাৰ ক্ষেত্ৰত গোটেইখিনিয়ে কৰিলে তেওঁলোকে এই ৰাতি ইমান দেৰিলৈ ৰাখি আকৌ মদ খুৱাই পেলাই পানীত এৰি দিলে গতিকে চিজাৰত অহাৰ ক্ষেত্ৰত মদে আৰু সহায় কৰে মই কৈছোঁ নহয় মই অধ্যয়ন কৰি দিছোঁ যিটো সত্য কথা মই আপোনাৰ জুবিন দাৰ খবৰটো পাইছোঁ প্ৰায় 2:30 বজাত মই থানাত FIRখন দিছিলোঁ প্ৰায় 9মান বজাত গতিকে মই এইখিনি সময় অধ্যয়ন কৰিবলৈহে দিছোঁ অধ্যয়ন নকৰাকৈতো মই দিয়া নাই মই ফুল বিশ্বাস জুবিন দাই ন্যায় পাব ক্ৰিমিনেল কনস্পিৰেচি হৈছে আৰু আপোনাৰ চাওক তেওঁলোক ইমান ধূৰ্ত্তং অসমত যদি পানীত যদি জুবিন দা পৰে যিকোনো মানুহজন জাপ মাৰি দিয়ে বা হাজাৰ মানুহ জাপ মাৰি জুবিন দা উঠাই লৈ আহিব প্লেচটো ক'ত বাছি লৈছে চাওকচোন য'ত তেখেতক বৰ বেছি চিনি নাপায় তাত নিবলৈ অকল খাইকেইটা চাই আছে বা তেখেতে পানীত পৰিছে একদম এনেকৈ পৰিছে তাৰ ভিতৰতে মানুহ দাঙি লৈ অহা নাই কেনেকুৱা কথা কেনেকুৱা অসুৰ হ'ব তেওঁলোক মই ভাবোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ FIRখনে আজি প্ৰাসংগিক হৈ আছে আৰু আপোনালোক কাইলৈ পৰহিলৈ গম পাব যে মই যিটো ষ্টেটমেণ্ট আজি দি থৈ আহিলোঁ এইটো জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত প্ৰাসংগিক হ'ব আৰু ভগৱানে মই ভাবোঁ যে সেইখিনি সময়ত ভগৱানে ঈশ্বৰৰ পুত্ৰ যিহেতু মোক খেলাই দিলে যে তুমি যে FIRখন দিয়া আৰু যদি FIRখন নিদিলোঁ সেইখিনি সময়ত ৰিভলিউশ্যন আহিলে মানুহ FIR চাগে নিদিলেও হয়